বন্ধুসকল ওয়েলকাম টু মাই চেনেল মজ ব্লগ। তো ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। তো বন্ধুসকল আজি এটা এনেকুৱা এটা সাৰপ্ৰাইজ আছে আপোনালোকৰ, মানে এনেকুৱা এটা সাৰপ্ৰাইজ আজি আনবক্সিং কৰিম আৰু লৈ আহিম। এইটো অলপ পিছতে যাই কিনে লৈ আহিম। তো তাৰ আগতে বন্ধুসকল মানে এই যেহেতু মই থাম্বনেইলত দেখুওৱা নাই সাৰপ্ৰাইজটো, থাম্বনেইলত দেখাই কিনে ইমান মজা নালাগে। তো আপোনালোকক পুৰা ফুল সাৰপ্ৰাইজটো অলপ পিছত দেখাই আছোঁ বন্ধুসকল। তাৰ আগতে মোৰ অলপ মেলৰ অলপ কিবা কাম আছে, এই কামখিনি অলপ কৰি লওঁ, কৰাৰ পিছত আমি যাই আছোঁ। তো বন্ধুসকল চাই থাকক। তো দোস্ত মানে অলপ মেলত কিবা পঠাব লাগে মই এই কামখিনি ফিনিছ কৰাৰ পিছতে যাই আছোঁ আজি ছাৰপ্ৰাইজটো। আৰু এতিয়া বাজি গ'ল কেইটা, মই মানে তাৰপিছত এয়া চাওক আধা কামে হ'লে আৰু এতিয়া বাজিল 11:03 তো মানে মই এতিয়া ৰেডি চেডি হৈ কিনে আহি টেম্পুত আহিলোঁ চাওক বিদ্যাপুৰ বজাৰত। তো এতিয়া আমি অলপ পিছতে যাই কিনে আপোনালোকক দেখাই আছোঁ আমাৰ যিটো ছাৰপ্ৰাইজ সেইটো আনিব যাই আছোঁ। তো চাই থাকক, আমি এয়া চাওক টেম্পুত আছোঁ বিদ্যাপুৰ বজাৰত, আমি এতিয়া যাম। তো চাওক এয়া মানে বৰষুণ আহি গ'ল, আমি টেম্পুৰ ভিতৰত বহি আছোঁ। তো এয়া চাওক আমাৰ গাঁৱৰ সৌন্দৰ্য চাওক, গাঁৱৰ এইটোৱে চবতকৈ বেছি ভাল লাগে। চাওক খেতিত চবে কাম কৰি আছে বৰষুণৰ মাজত, কিমান ধুনীয়া চাওক, ভাল লাগে বহুত। তো গাইজ এতিয়া আমি আহি পাই গ'লোঁ বঙাইগাঁও। চাওক এই পিছফালে চিনেমা হল, আমি আজি নাচাওঁ চিনেমা, তো তাত যাম। তো আৰু অলপ আছে ছাৰপ্ৰাইজৰ কাৰণে আপোনালোকে ৰখি আছে, যাই আছোঁ। আৰু আমাক টেম্পু ড্ৰাইভাৰখন থৈ মানে গ'ল, কিবা অলপ আনিব গ'ল। তো দোস্ত এতিয়া মই টেম্পুখন চলাই যাব লাগিব। তো দোস্ত মানে এয়া পালোঁ, এয়া আগত মানে ছাৰপ্ৰাইজ য'ত মানে ল'ব যাওঁ। মানে দোস্ত আজি মানে মোৰ মনটো ইমানেই বেছি ভাল লাগি আছে, মানে ইমানেই বেছি ভাল লাগি আছে, কি ক'ম আৰু আপোনালোকক। তো বলক যাওঁ আৰু ছাৰপ্ৰাইজটো চাওঁ আছেনে নাই এইটো। তো দোস্ত মানে কথাটো হ'ল যে মানে ছাৰপ্ৰাইজটো হ'ল আইফোন। এটা আইফোন ল'ম বুলি ভাবি আছোঁ, মানে চবৰে এটা মানে ড্ৰিম থাকে মানে আইফোন লোৱা। তো এয়া চাওক আইফোন, এইটো হ'ল 13 Pro Maxটো চাওক, ইমান মানে অলপ ভাৰ আৰু বহুত ভাল লাগে এইটো চাওক। এয়া দোস্ত চাওক এতিয়া এয়া চাওক, এয়া এই মানে কেমেৰাৰ ছাইডটো ইয়াৰ বহুত ভাল লাগে, আৰু ছাইডটো মানে এই ছাইডৰ কাৰণে বহুত ভাল লাগে এইটো। আৰু এয়া মই এটা মানে মোৰ চেল্ফি কেমেৰাই চালোঁ কেনেকুৱা লাগি আছে মোক। তো এয়া চাওক বেক কেমেৰা আইফোন 13 Pro Maxৰ বহুত কোৱালিটি, বহুতে মজা, আপোনালোকে জানে। তো এয়া হৈছে 13 Pro Max, কিন্তু মই 13 Pro Max নলওঁ, মানে ল'ম চাই থাকক কোনটো লৈ আছোঁ। চাওক এটা ফটো উঠি ল'লোঁ মই আৰু। তো দোস্ত মানে আইফোনে নহয়, তাৰ আগতে আৰু ৰিয়েলমি এটা 9 ওলাইছে, এইটোও ল'লোঁ, এইটো মানে লাগে। আৰু লাষ্টত আইফোন 11টো ল'লোঁ। তো চাওক এয়া, আৰু এতিয়া অলপ টেম্পাৰ মানে লগাই আছে, টেম্পাৰ গ্লাছটো লগাই আছে। আৰু এয়া একদম পূৰা আমাৰ আইফোন 11টো ৰেডি। আৰু চাওক ইয়াৰ কেমেৰাটো চাওক, এয়া চাওক দিনত পূৰা মজা লাগে। এইটোৰ ভিতৰত পানীৰ ভিতৰতো ফালি চালি একদম ভিডিঅ' কৰিব পাৰোঁ। তো বনাম এই পানীৰ ভিতৰতো এটা ভিডিঅ' বনাম। তাৰ আকৌ চাওক এয়া পিছফালে চাওক কিমান ধুনীয়া। তো দোস্ত এতিয়া আমি আইফোন ল'লোঁ, আৰু এতিয়া আমি গাড়ীৰ কাৰণে ৰখি আছোঁ। তো এতিয়া গাড়ীৰ পৰা আমি যাম, ৰাতি হৈ আছে। তো যাই থাকে আপোনালোক আৰু দেখাম কেনেকুৱা ফটো হয়, চব দেখাম। তো দোস্ত মানে আহোঁতে আমাৰ ৰাতিয়ে হৈ গ'ল। তো এতিয়া আমি আৰু অলপ পিছতে ঘৰ পাম। তো চাওক এয়া আইফোনৰ হৈছে আমাৰ চাৰ্জাৰটো অলপ সৰুৱে থাকে চাৰ্জাৰ। আৰু এয়া চাওক কাভাৰটো আছে, ইয়াতে লগো চগো কিবা কিবি আছে। আৰু এইটো হ'ল কাভাৰো লৈ আহিছোঁ চাওক। আৰু এইখনো চাওক আইফোনৰ নিচিনাই, কেমেৰাটোৰ চাইজটো এনেকুৱাই বনাইছে চাওক। এইখনো হ'ল ৰিয়েলমিৰ। তো বন্ধুসকল মানে আইফোন কিনি আনিলোঁ, আনি কিনে এতিয়া ঘৰত চব আনবক্সিং চব কিছু কৰা হ'ল। তো চাওক আইফোন আনাৰ লগে লগে এয়া চাওক আইফোন চাই আছে এয়া। তো গাইজ এতিয়া ভিডিঅ' এডিটিং কৰিম। তো বাই বাই বন্ধুসকল, আৰু আইফোনটো কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰি দিব।